হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক মই মোৰ নাৰ্জীজোপা দেখুৱাম। আৰু নাৰ্জী ফুল সকলোৱে ভাল পায় আৰু শীতকালত হোৱা এজোপা খুব ধুনীয়া আৰু সহজতে হোৱা ফুল নাৰ্জী। আৰু এইজোপা হৈছে তেজ নাৰ্জী আৰু মোৰ এইজোপা বিশেষভাৱে প্ৰিয়। মই এই গছজোপা প্ৰতি বছৰে লগাওঁৱেই আৰু বহুত হয় মোৰ তাত, কিন্তু এইবাৰ ঘৰ বনোৱাৰ কাৰণে অকণমান জেগাৰ অসুবিধা হ'ল আৰু সেইকাৰণে অলপ কমকৈ হ'ল। আৰু ইমানেই ফুলে গছজোপা, ফুলবোৰ বহুত ফুলে আৰু বহুত দিন থাকে। এয়া ফুল বহুত দিন থাকে আৰু এয়া কাটিঙৰ পৰা গ্ৰ' কৰিব পাৰি এজোপা ফুল হ'লে। আৰু এইফালে মোৰ শীতকালত হোৱা অতি মৰমৰ গছ এজোপা, আমি আখৈ ফুল বুলি কওঁ, আৰু কোনে কি কয় নাজানো বাৰু, মই আখৈ ফুল বুলিয়ে কওঁ। খুব ধুনীয়াকৈ ফুলে, যেতিয়া ফুলে মন প্ৰাণ মানে ভৰি ফুলে। আৰু এইবাৰ অকণমান কাটি দিয়া হ'ল গছজোপা, সেইকাৰণে ফুলবোৰ অলপ কম হৈছে, কিন্তু যথেষ্ট ফুলে আৰু খুব ভাল লাগে ফুলবোৰ। সৰস্বতী ফুল বুলিও কয় নেকি কিছুমানে, কাৰণ সৰস্বতী পূজাৰ সময়ত এই ফুলবোৰ দিয়া হয় আৰু মালা গাঁঠি আমি দিওঁ সৰস্বতী ফটোত। খুব ধুনীয়া হয় এই ফুলজোপা। ঠাণ্ডা দিনত ফুলা ফুলবোৰৰ ভিতৰত মোৰ বাগিচাত এইজোপা কলঞ্চু, আৰু এইজোপাও খুব ধুনীয়া ফুল, ঠাণ্ডা দিনত খুব ধুনীয়াকৈ ফুলে। আৰু এইজোপাৰ কেয়াৰ বুলিবলৈ বৰ বিশেষ একো ল'ব নালাগে, খালি পানী অলপ কম লাগে, কাৰণ পাততে পানী থাকে, গতিকে পানী ইমান দিব নালাগে, কিন্তু ইমান ধুনীয়াকৈ ফুলি থাকে নহয়। আৰু এইজোপা ফুল সাধাৰণতে 1 মাহ 2 মাহ খুব ধুনীয়াকৈ থাকে আৰু প্ৰায় বহাগলৈকে থাকিব। আৰু বহাগৰ সময়ত যেতিয়া ফুলজোপা শুকাই যাব, আৰু শুকাই গ'লেও এটা বেলেগ ধুনীয়া লুক হয়, খুব ভাল লাগে। আপোনালোকৰ বাগিচাত এইজোপা লগাব। আৰু এইজোপা হালধীয়াও পোৱা যায়, কিন্তু মোৰ তাত ৰঙাজোপা আছে যদিও ৰঙাজোপাহে খুব বেছি ভাল লাগে। এইজোপা মোৰ বাগিচাৰ জবা, আৰু এইজোপা প্ৰথম ফুলিছে। এই জবাজোপা মই কামপুৰৰ পৰা আনিছিলোঁ আৰু ইমান ধুনীয়া লাগে ফুলিলে, পাতল গুলপীয়া আৰু ফুলিলে খুব ধুনীয়া লাগে। আৰু এইজোপা এল'ভেৰাৰ ফুল, মই এইটো ভিডিঅ' আগতে দিছিলোঁ, এল'ভেৰাৰ ফুল ফুলা মই দেখাই নাছিলোঁ, খুব ধুনীয়া। আৰু যেতিয়া ভিডিঅ'টো দিছিলোঁ তেতিয়া এল'ভেৰা ফুলটো অকণমান কলিহে আছিলে, মানে ভালকৈ ফুলা নাছিলে, আৰু সেইকাৰণে এতিয়া দিছোঁ। আৰু তাৰপিছত আহিলে আমাৰ বাগিচ ফুল, আৰু এইটো হোৱাইট এণ্ড পাৰ্পল ভেৰাইটিৰ আছে। ইমান ধুনীয়া ফুলে নহয়, আৰু যেতিয়া ফুলে মানে গছজোপাই হাঁহি ফুলে, মানে এক কথাত ক'ব গ'লে ইমান ধুনীয়াকৈ ফুলে। কাৰণ গছজোপা মানে যেতিয়া ফুলে তেতিয়া গোটেই ফুলবোৰ ইমান ধুনীয়া লাগে। আৰু ইমানেই আছিলে ভিডিঅ'টোত, আৰু বৰ বিশেষ নাই। যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু এইজোপা মোৰ গোলাপ থাকি গৈছিলে, এইজোপা মোৰ গুলপীয়া গোলাপ। বহুত ভাল লাগে যেতিয়া গোলাপবোৰ ফুলে, মানে আচলতে যেতিয়া গুণগুণে কথা কৈ আছে, যেতিয়া কথা ভিডিঅ' বনালে কিবা এটা কথা মাজতে ক'বই মানে। আৰু এইজোপা গোলাপ, আৰু এই গোলাপজোপা খুবেই ভাল লাগে, নতুনকৈ ফুলিছে মোৰ। আৰু ৰঙা গোলাপ এজোপাও আছে, ৰঙা মোৰ কেইবাজোপাও আছে, কিন্তু এতিয়া বৰ্তমান এইজোপাই দেখুৱাইছোঁ। গোলাপ ফুলবোৰ আচলতে বহুত যত্ন কৰিব লাগে, আৰু সঁচা কথা ক'ব গ'লে গোলাপ সাধাৰণতে ঘপককৈ মানুহৰ ঘৰত নহয়, আচলতে বহুত যত্ন লাগে গোলাপৰ। আৰু ইমানেই আছিলে ভিডিঅ'টো।